Hi everyone, welcome to my channel Career Point Assam. আজি মই এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম মানুহৰ বয়স কেনেকৈ ক্যালকুলেশন কৰিব লাগে। কাৰোবাৰ ডেট অফ বাৰ্থ দিয়া আছে আৰু আজিৰ তাৰিখত তাৰ বয়সটো উলিয়াব লাগে। এই বয়স উলিওৱা নিয়মটো মই দেখুৱাম। যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই তেনেহলে জীৱনত কেতিয়াও পাহৰি নাযাব বয়স কেনেকৈ উলিয়াব লাগে। আশা কৰো ভিডিঅ'টো সকলোৰে ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেন্ড বিলাকৰ লগত শেয়াৰ কৰিব। এতিয়া মই ফাৰ্স্ট লৈছো আমাক বয়স উলিয়াবলৈ হলে এই সেট ডেট মানে যিটো তাৰিখত বয়স উলিয়াব লাগে। মই তেনেকুৱা এটা ডেট লৈছো ধৰক 15 এপ্ৰিল 2021 ৰ এটা ডেট লৈছো। এই ডেটত বয়স কিমান হয় মানুহজনৰ যদি মানুহজনৰ জন্ম তাৰিখ হয় 10 মাৰ্চ 1996 এনেকুৱা ধৰণৰ দিয়া থাকিলে আমি বয়স কেনেকৈ উলিয়াম সেইটো মই দেখুৱাব বিচাৰিছো। এই বয়স উলিওৱাৰ সময়ত লিখাৰ নিয়ম দুই ধৰণে লিখিব পাৰি। মই দুই ধৰণে লিখাটো দেখুৱাই দিম কিন্তু ক্যালকুলেশন এটাই ওলাই আহিব। এতিয়া মই লিখাৰ নিয়মটো দেখুৱাইছো। এনেকৈ আমি ফাৰ্ষ্টতে লিখি লব লাগিব বস্তুখিনি। ফাৰ্স্ট আমি যিটো ডেটত বয়স উলিয়াব লাগে সেই ডেটটো লিখিম, তাৰ পিছত জন্ম তাৰিখটো লিখিম, ডেট অফ বাৰ্থটো লিখিম। লিখাৰ পিছত আমি এইটো মাইনাস কৰিব লাগিব। মাইনাস যদি কৰিব লগা হয় চাওক এইটো মই ফাৰ্স্টত ইয়াৰ লিখিছো ইয়াতে, তাৰ পিছত মান্থ লিখিছো, তাৰ পিছত ডেট। এইটো হল ডে, এইটো হল মান্থ, এইটো হল ইয়াৰ। এনেকৈ লিখিও কৰিব পাৰি নাইবা এনেকৈ ডে মান্থ আৰু ইয়াৰ এনেকৈ লিখি লৈও কৰিব পাৰি। বস্তু এটাই অলপ আগত ইয়াৰটো লিখা হৈছে পিছত মান্থ ডে আৰু এইটোত লিখা হৈছে ডে মান্থ ইয়াৰ। বস্তু একে এতেকে মই এইবাৰ এইফালৰ পৰা হিসাব কৰি আহিম 15 আৰু 10 এই দুটা মাইনাস কৰিব লাগিব। এই দুটা মাইনাস কৰাৰ আগতে মই এটা বস্তু কওঁ ইয়াতে আমি 1 month is equal to 30 days আৰু 1 year equal to 12 month এইটো হিসাব লৈ কৰিম। 1 yearত 12 month 1 monthত 30 days এইটো লৈ কৰিম। তেনেহলে ইয়াতে 15 ৰ পৰা 10 মাইনাস কৰিব লাগে। 15 ৰ পৰা 10 মাইনাস কৰিলে আমাৰ হয় 05। তেনেহলে এইটো হৈ যাব days। তাৰ পিছত 04 ৰ পৰা 03 4 months 3 months এইটো মাইনাস কৰিলে 01 হ'ব, এইটো months হৈ যাব। আৰু 2021 ৰ পৰা 1996 ইয়াত 1 আছে এইটো 11 হ'ব। 11 ৰ পৰা 6 মাইনাস কৰিলে 5 ইয়াতে 1 হল 11 ৰ পৰা 9 মাইনাস কৰিলে 2 এইটো হৈ যাব years। 25 years 01 months 05 মানে 25 year হল মানুহজনৰ, 1 month হল আৰু 5 days হৈ গল। এনেকৈ আমি বয়স ক্যালকুলেশন কৰিব পাৰো। কেতিয়াবা আমি কিবা ফৰ্ম ফিলআপ কৰোতে বা বিভিন্ন ফৰ্ম ফিলআপ কৰোতে এপ্লাই কৰোতে বিভিন্ন ধৰণৰ বহু চাকৰি হওক ৰেশন কাৰ্ড হওক আধাৰ কাৰ্ড হওক যিকোনো বস্তুৰ ফৰ্ম ফিলআপ কৰোতে আমাক বয়সটো উলিয়াব লগা হয়। এনেকৈয়ে আমি বয়স উলিয়াব পাৰিম। এতিয়া নেক্সট বেলেগ ধৰণৰ ডেট এটা লৈছো। এইবাৰ মই ডেট লৈছো 02/06/2021 অৰ্থাৎ আজিৰ ডেটটোত মই ক্যালকুলেশন কৰিব বিচাৰিছো। যদি ডেট অফ বাৰ্থ 10/04/1990 10 এপ্ৰিল 1995ত যদি জন্ম হয় তেনেহলে বয়স কিমান হ'ব। তেনেহলে মই বয়স উলিওৱাৰ কাৰণে সজাই লওঁ বস্তুখিনি সজাই ললো। এনেকৈ ইয়াৰ লিখিলো, ইয়াতে মান্থ লিখিলো আৰু ডে লিখিলো। এইবাৰ মই মাইনাস কৰিম। এইবাৰ মাইনাস কৰোতে দেখা গৈছে ইয়াতে দিছে 02 আৰু ইয়াতে দিছে 10। আমি 2 ৰ পৰা 10 মাইনাস কৰিব নোৱাৰো, গতিকে ইয়াৰ পৰা 1 month এক মাহ 1 month এটা কি কৰিব লাগিব ব্ৰ কৰিব লাগিব। 1 month আনিব লাগিব। এইটো 1 month আনিম কিন্তু ইয়াত আছে ডেছত, গতিকে 1 month যদি আমি 1 month আনো এইটো ডেছত আছে কিমান হ'ব 30 days। 30 days হৈ যাব। তেনেহলে ইয়াৰ লগত প্লাস হ'ব 30 + 2 কিমান হয় 32। এইটো হৈ গল 32। এই 2 কাটি গৈ আমাৰ হৈ যাব 32। এই 32 ৰ পৰা 10 মাইনাস কৰিব লাগিব। 32 ৰ পৰা 10 মাইনাস কৰিলে কিমান হয় 22। তেনেহলে এইটো হ'ব 22 days। এইটো ডেছত আহি গল।
তাৰ পিছত এইবাৰ মই মান্থত ক্যালকুলেশন কৰিম মান্থটো ইয়াৰ পৰা 1 মান্থ মই লৈ গৈছো তেনেহলে ইয়াৰ পৰা 1 মান্থ কমি গৈ কিমান হল 6 মান্থৰ পৰা 5 মান্থ হৈ গল তেনেহলে মোক 5 ৰ পৰা 4 মাইনাস কৰিলে 1 মান্থ হৈ যাব মনত ৰাখিব যেহেতু ইয়াৰ পৰা 1 মান্থ লৈ গৈছে 1 মাইনাস হ'ব কিন্তু 1 মান্থ লৈ যোৱাৰ পিছত ইয়াৰ লগত 1 প্লাস নহব ডেজ প্লাস হ'ব ডেজ প্লাস কৰি মই 30 এতিয়া এইখিনি মান্থ ওলাই গল তাৰ পিছত আমাৰ ইয়াৰ্স ওলাব লাগে 11 ৰ পৰা 5 মাইনাস কৰিলে 6 আকৌ 11 ৰ পৰা 9 মাইনাস কৰিলে 2 26 years 1 month 20 days যদি date of birth 10 April 1995 হয় তেনেহলে আজিৰ তাৰিখ 2nd June 2021 ত মানুহজনৰ এজ হ'ব 26 years 1 month 22 days এনেকৈয়ে আমি বয়সটো ক্যালকুলেশন কৰিম এতিয়া মই আৰু এটা বেলেগ ধৰণৰ ডেট লৈ দেখুৱাম এইবাৰ তাৰিখ লোৱা হৈছে যেটো তাৰিখত বয়স ক্যালকুলেশন কৰা হ'ব 15 জুলাই 2021 আৰু ডেট অফ বাৰ্থ দিয়া হৈছে 20 মাৰ্চ 1998 এইটো যদি আমি হজাই লিখো তেনেহলে ফাৰ্ষ্টত মই ইয়াৰ লিখিলো তাৰ পিছত মান্থ লিখিলো তাৰ পিছত ডেজ লিখিলো তাৰ পিছত ডেট অফ বাৰ্থ টু লিখিলো ফাৰ্ষ্টত মই বাৰে বাৰে কৈছো যেটো তাৰিখত বয়স উলিয়া হ'ব হেইটো আৰু পিছত লিখিম জন্ম তাৰিখ তেনেহলে এনেকৈ মাইনাস কৰিলে মই দেখা পাইছো যে ইয়াতে 15 ইয়াতে 20 মাইনাস হোৱা নাই যদি মাইনাস হোৱা নাই তেনেহলে ইয়াৰ পৰা 1 মান্থ ইয়াত আনিব লাগিব 1 মান্থ মানে 30 days 30 plus 15 45 ৰ পৰা এই 22 মাইনাস কৰিব লাগিব 20 মাইনাস কৰিলে 25 তেনেহলে 25 days তাৰ পিছত এইটো 1 ইয়াৰ পৰা গুছি গল 06 হৈ গল 06 ৰ পৰা এইটো মাইনাস কৰিলে 03 months তাৰ পিছত এইটো যদি মাইনাস কৰো আমি তেনেহলে 11 ৰ পৰা 8 মাইনাস কৰিলে 3 আৰু 11 ৰ পৰা 9 মাইনাস কৰিলে 2 23 years 3 months 25 days যদি মানুহজনৰ ডেট অফ বাৰ্থ 20 মাৰ্চ 1998 হয় 15/7/2021 ত বয়স হ'ব 23 years 3 months 25 days এনেকৈয়ে বয়স আমি ক্যালকুলেশন কৰি লম আৰু এটা লাষ্ট দেখুৱাইছো এইটো বহুত ভালকৈ মনত ৰাখিব এইটো হল আজিৰ তাৰিখতে লৈছো 2nd June 2021 আৰু ডেট অফ বাৰ্থ লোৱা হৈছে 10/09/1992 এইটো মই হজাই লিখিম ফাৰ্ষ্টত হজাই লিখাৰ পিছত এতিয়া দেখা গৈছে কি এইটো 02 এইটো 10 02 ৰ পৰা 10 মাইনাস নহয় গতিকে আকৌ ইয়াৰ পৰা 1 মান্থ আনিব লাগিব 1 মান্থ আনিলো 1 মান্থ আনাৰ লগে লগে এইটো কিমান হ'ব 30 plus 2 32 হৈ গল 32 ৰ পৰা এইটো 10 মাইনাস কৰিব লাগিব কিমান হয় 22 তেনেহলে ইয়াতে হ'ব 22 days তাৰ পিছত ইয়াতে থাকিল 1 লৈ যোৱাৰ পিছত 5 থাকিল এই 5 ৰ পৰা 9 মাইনাস নহয় তেনেহলে ইয়াৰ পৰা আনিব লাগিব 1 year 1 year মানে 1 year is equal to 12 month আনিব লাগিব 12 month মানে ইয়াৰ লগত 1 year লৈ আহিলো মানে 5 ৰ লগত 12 প্লাস হ'ব তেনেহলে 12 plus 5 এইটো কৰিলে হয় 17 ৰ পৰা এবাৰ 9 আমি মাইনাস কৰিম মাইনাস কৰিলে আমাৰ হ'ব 8 তেনেহলে হ'ব এইটো 08 months ওলাই গল এইবাৰ আমি ইয়াৰ্সৰ ক্যালকুলেশনটো কৰিম ইয়াৰ পৰা যেহেতু 1 ইয়াৰ লৈ যোৱা হৈছে গতিকে এইটো ইয়াৰ কাটি গৈ হ'ব 21 এক বছৰ কমি যাব এই 2020 ৰ পৰা হে 1992 মাইনাস কৰিব লাগিব 2020 ৰ পৰা 1992 মাইনাস কৰিলে এইটো হ'ব 8 এইটো হ'ব 2 28 years গতিকে মানুহজনৰ ডেট অফ বাৰ্থ যদি 10 September 1992 হয় আজিৰ তাৰিখত that means 2nd June 2021 ত মানুহজনৰ বয়স হ'ব 28 years 8 months আৰু 22
ডেজ এনেকৈয়ে আমি ক্যালকুলেশন বিলাক কৰিম বয়সৰ ক্যালকুলেশন বিলাক কৰিম এইটো এটা বহুত ইম্পৰ্টেন্ট ভিডিও হয় বুলি মই ভাবি দিছো আপোনালোকৰ কাৰণে সকলোৱে ভিডিওটো চাই নিশ্চয় উপকৃত হ'ব যদি ভিডিওটো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেন্ডছ বিলাকৰ লগত শ্বেয়াৰ কৰিব থ্যাংক ইউ